बे खेबाव हेलमेट गाननायफोरनि थाखाय फाइन लानायनि सोलाय राननानै हरदों फांफा फांफा बिफां फुलि हेलमेट गानालासे मटरसाइकेल आरो सीट बेल्ट गानालासे गारि सालायोब्ला बिफाननो फाइन होनांनायखौ जानो हागौ नोंथांमोनहा नुबोगासिनो दङ नाथाय बारसे प्लास्टिकनि बिबार गांसे फुलम गामसा आरो फांफा फांफा बिफांनि फुलिखौ हेलमेट गानालासे बाइक आरो सीट बेल्ट गानालासे गारि सालायग्राफोरनो राननानै हरनायखौ जानो हागौ नुफेराखै प्लास्टिकनि बिबार गांसे फुलम गामसा आरो फांफा फांफा बिफांनि फुलिखौ हेलमेट आरो सीट बेल्ट गानालासे बाइक आरो गारि सालायगिरिफोरनो राननानै हरदों कक्राझार सहराव रोड सेफ्टी सप्ताहजों लोगोसे लोब्बा लाखिनानै दिनै कक्राझार सहराव जिल्ला हान्थामेला बिफानजों लोगोसे डिस्कभारी क्लाब नडल एनजिअनि बानजायनायाव जाब्रबथायनिफ्राय रैखा मोनहोनो आरो सुबुंफोरखौ सांग्रांथि होनो थाखाय बे हाबाफारिखौ दिनै कक्राझार सहराव मावफुंदों আপোনালোকে নিশ্চয় দেখিছে এটো আমাৰ ডিস্কভাৰী ক্লাব নডেল এনজিঅ আমাৰ কোকৰাঝাৰৰ আমাৰ নেশ্যনেল ৰোড সেফটি মান চলি আছে আপোনালোকে নিশ্চয় জানে আৰু ইয়াৰে এছঅপি হিচাপে আমাৰ চৰকাৰৰ নিৰ্দেশনা হিচাপে আমাৰ কোকৰাঝাৰত যিমান এনেকুৱা এনজিঅ আছে তেওঁলোকক লৈ আমি এটা ওয়াৰ্কশ্বপ কাম ট্ৰেইনিং এটা দিছিলোঁ তেওঁলোকক আৰু আমি অনুৰোধ কৰিছিলোঁ যে আপোনালোকে নেশ্যনেল ৰোড সেফটিৰ লগত সংগতি ৰাখি ৰোড সেফটি এৱাৰনেছ কেম্পেইন আপোনালোকে নিজৰ ফালৰ পৰা কৰক গতিকে এই অনুৰোধ তেওঁলোকে ৰক্ষা কৰিছে এয়া আমাৰ কোকৰাঝাৰৰ নডেল এনজিঅ ডিস্কভাৰী ক্লাব তেওঁলোকে আজি এইটো কাৰ্যসূচী ৰূপায়ণ কৰিছে মই তেওঁলোকক বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ জৰিয়তে এই মেছেজ এই কোকৰাঝাৰৰ চুকে কোণে দ্য লাষ্ট পইণ্ট অফ দ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্ট শেষৰ গাঁৱলৈকে যাতে এই মেছেজটো গুচি যায় মই এটা আপোনালোকক অনুৰোধ কৰিলোঁ মূল কথাটো হ'ল ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰাম ইয়াতে মানে যান বাহন দুৰ্ঘটনাত পতিত হৈ বহুত অকালতে মৃত্যু হোৱা আমি দেখিবলৈ পাই আছোঁ এইটো আমি যিকোনো প্ৰকাৰে ৰোধ কৰিব লাগিব ইয়াৰ কাৰণে পাব্লিকৰ সজাগতা লাগিব আমি চবেই সহায় কৰিব লাগিব এইটো পুলিচ বুলি নহয় ট্ৰেন্সপৰ্ট বুলি নহয় আমি চবেই মুখ্যকৈ আমি কৈ আছোঁ যে মটৰচাইকেল চলালে হেলমেট পৰিধান কৰিব লাগে চালকজনৰ পিছফালে বহাজনৰ অভাৰ স্পীড একদম পৰিহাৰ কৰক আৰু মদ খাই গাড়ী নচলাব মেইনলি এইখিনি কথা মানে আমাৰ চবেই আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজ যিমান গাড়ী চলে তেওঁলোকে এইখিনি কথা যাতে মনত ৰাখিহে গাড়ী চলায় নিজৰ সুৰক্ষা লগতে পথচাৰী আন পথচাৰী সুৰক্ষাটো লক্ষ্য ৰাখি যাতে গাড়ী চলায় সেইটোৱে আমাৰ অনুৰোধ আৰু এই অনুৰোধটো গোটেই মানে আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজৰ ওচৰত যাব লাগে আৰু যি দেখিছে আপোনালোকে নিশ্চয় এই যে ডিস্কভাৰী ক্লাবে আজি এটা ডাঙৰ পদক্ষেপ লৈছে তেওঁলোকে ফুল যিসকলে ভাইলেট কৰি আহিছে তেওঁলোকক ডাইৰেক্ট মানে একশ্যন নোলোৱাকৈ তেওঁলোকক খুব চিভিলাইজড ৱেত তেওঁলোকক মানে বুজাই দিছে যে আপোনালোকে হেলমেট পিন্ধি অহা নাই এই আপোনালোকে আজি এই গছডাল লৈ যাওক চিনস্বৰূপে যাতে আপুনি মনত ৰাখে যে আজিৰ পৰা হেলমেট পিন্ধিব লাগে ইয়াৰ কাৰণে আপোনালোকক মনত সোঁৱৰাই দিয়াৰ কাৰণে এই যে এডাল গছ দিয়া হ'ল আপুনি এইটো ৰুই ল'ব আৰু সেইখিনি কথা আপোনালোকে যাতে মনত পৰি থাকে এইটো কাৰণে এই গছটো দিয়া হ'ল লগতে কাৰোবাক কাৰোবাক ফুলত থোপাও দিয়া দেখা পাইছোঁ মই এইটো সুন্দৰ পদক্ষেপ আৰু গছ পুলিটো যদি ৰোপণ নকৰে এইটো আমি আশাবাদী তেওঁলোকক খুব অন্তৰৰ পৰা বুজাই কোৱা হৈছেতো সেইকাৰণে আমি খুব আশাবাদী তেওঁলোকে ৰুবই থেংক ইউ ধন্যবাদ চবকে মই আন্তৰিক পৰা মই ধন্যবাদ যাচিছোঁ আশা কৰিছোঁ চবেই মানে এই বছৰত নিজৰ কামনা মানে ছাকচেছ হওক চবৰে মনটোৰ আজি এই প্ৰগ্ৰামটো ৰোড ছেফটি এৱাৰনেছ প্ৰগ্ৰাম আমাৰ DTO ছাৰ আছে আৰু বিভিন্ন ট্ৰাফিক পুলিচ আছে আমি একেলগে ডিস্কভাৰী ক্লাবৰ সৌজন্যত আমি আজি এই প্ৰগ্ৰাম এৱাৰনেছটো লৈছোঁ কাৰণটো এইটো আপোনালোকে জানে আমাৰ ভাৰতবৰ্ষত বেমাৰ হৈ মৰাতকৈ এক্সিডেণ্ট হৈ মৰা বেছি হয় ইয়াৰ কাৰণে আমাক ডিস্কভাৰী ক্লাবক আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে এই এৱাৰনেছ কৰিবলৈ আমাক অনুৰোধ জনাইছে ইয়াৰ কাৰণে আমি এই প্ৰগ্ৰামটো কৰিছোঁ আমি চবেই জানো গম পাওঁ ডিপাৰ্টমেণ্টে অকলে কাম কৰিব নোৱাৰে ইয়াৰ কাৰণে আমাক NGOক এই প্ৰগ্ৰামটো কৰিব দিছে আৰু NGO অকলে কৰিব নোৱাৰে আমাৰ বিভিন্ন আমাৰ ৰাইজসকলে এই প্ৰগ্ৰামত
চবে হেল্প কৰিব লাগিব যাতে আমি দুৰ্ঘটনাৰ পৰা বাচাব পাৰোঁ চবে মানে ভালকৈ আমি যাই থাকিব পাৰোঁ ময়ো একজন ভুক্তভোগী ময়ো বাইক এক্সিডেণ্ট হৈছিলে এটা টাইমত মোৰ বন্ধুটো মৰি গৈছিলে মই হেলমেট পৰাৰ কাৰণে মই বাচি গৈছোঁ মোৰ হেলমেট পূৰা ফাটি গৈছিলোঁ আজি হেলমেট কাৰণে মই বাচি আছোঁ আজিৰ দিনত আশা কৰিছোঁ চবে মানে সেফটি কয় হেলমেট পৰা গাড়ী চলোৱাত বেল্ট পিন্ধে যেন চবে মানে চবে চিনচিয়াৰ হওক অনুৰোধ জনাইছোঁ আৰু এইটোৱে আপোনালোকে কি পদক্ষেপ লৈছে ৰড ছেফটিৰ কাৰণে কি পদক্ষেপ মানে এইটোৱে আমি আজি মানে আমি ফাইন লোৱা নাই ডিপাৰ্টমেণ্টে আছিলে দ্বিতীয় মানুহ আছে আমাৰ ট্ৰাফিক পুলিচ আছে ফাইন লোৱা নাই কিয়নো আমি এৱাৰনেছ কৰিছোঁ এনেকুৱা যদি আৰু ভৱিষ্যত এনেকুৱা নকৰে হেলমেট পিন্ধে ছিট বেল্ট পিন্ধে মানে ডাইৰেক্ট ফাইন লৈ পিনে এনেকুৱা কৰিলেও নহয় কিন্তু কলকাতা আমি ভালকৈ বুজাব পাৰিব লাগে অন্ততঃ এনেকুৱা হ'লে মানে বেছি ইহঁতে মানে ভালকৈ আমি বুজাবৰ কাৰণে ইজিও হয় আৰু NGOবিলাকৰ কাৰণে এইবিলাক কামটো বেছি ভাল আৰু খালি পুলিচে এইবিলাক ধৰি পিনি এইবিলাক শেষ কৰিব নোৱাৰোঁ আমি এৱাৰনেছ লাগিব বহুত স্কুল লেভেল হওক গাঁও লেভেলো হওক বিভিন্ন ধৰণৰ আমি মেল মিটিং ড্ৰামা ষ্ট্ৰীট প্লে এই ধৰণৰ কৰিব লাগিব ফাইন লোৱাৰ সলনি আপোনালোকে কি কৰিছে আমি এতিয়া গছ পুলি দিছোঁ তাৰপিছত গামোচা বুকে দিছোঁ যাতে নেক্সট টাইমে এনেকুৱা আৰু কি নকৰে আৰু গছপুলিটো দি কি বুলি কিবা কৈছে নেকি গছপুলিটো মই একমাহমান পাছতে এটা ঘৰত যাই চাওঁ আৰু যদি গেছ এড্ৰেছ লোৱা হৈছে নাম লৈ আছে মোবাইল নাম্বাৰ লোৱা আছে যদি গাছটো আমি নাপাওঁ তেখেতৰ পৰা আমি ফাইনটো ল'ম আৰু আজি আমি ফাইন লোৱা নাই নেক্সট একমাহ পাছত যাই পিনি ঘৰৰ পৰা ফাইনটো যদি গাছপুলি নাপায় সেইটোৱে আৰু থেংক ইউ তো ছোৱালী পেন হৈ আছে বুলি হেলমেট নিপিন্ধে এইকাৰণে কেপ লগাই আহিছে আৰু ইয়াত আহি এনেকুৱা লাগিল যে কেপ হেলমেট পিন্ধিব লাগে দুইজনে তো ঠিক আছে সেইকাৰণে আমিও আমাৰ ভুল হৈছে বুলি আমি চব ক্ষমা ল'লোঁ আজি ডিপাৰ্টমেণ্টে ফাইন নাকাটিলে গাছ দিলে অঁ এটা দিছে এয়া বোলে ঘৰত লগাব লাগে আৰু একমাহ পিছত আহি চাব নহ'লে হেলমেটৰ যিটো ফাইন সেইটো বোলে ল'ব গাছটো গাছটো নহ'লে ঠিক আছে এইকাৰণে ধন্যবাদ ডিপাৰ্টমেণ্টক আগতীয়াকৈ আৰু নহ'ব এনেকুৱা ভুল নহ'ব কেনেকুৱা লাগিছে আপোনাৰ ভালে লাগিছে এনেকুৱা হ'ব লাগে আজি যিটো এক্সিডেণ্ট হৈ আছে বতৰৰ কাৰণে এইটো নহ'ব ছেফ হৈ থাকিব মানুহে এক্সিডেণ্ট কম হয় থেংক ইউ মই হেলমেট আছে মোৰ লগত ওচৰতে আছে বন্ধুখন গৈছে তাতে সেইকাৰণে ভাল হৈছে বেয়া হৈছে কামটো ভাল হৈছে গাছখন লগাব লাগে হেলমেটটো ভাল এইটোৱে গাছপুলি কি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছে এইটোতো মই গম নাপাওঁ ক'ৰ পৰা কি বুলি কৈছে গাছপুলি লগাবৰ কাৰণে গৈছে এইটো আজি যদি নলগাই কি হৈছে আজি কি 23 ডিচেম্বৰ কিবা আছে নেকি আজি এইটো কাৰণে একমাহ পিছত চাম বুলি কৈছে অঁ একমাহ পিছত চাব বোলে যাই কিনে এড্ৰেছ লৈছে এইটোৱে আৰু গাছপুলি যদি নাথাকে তেতিয়াহ'লে কিবা কি কৰে মই নাজানো আৰু ফাইন দিব লাগিব ন অঁ जिहेतु दिनै गामिनि थाखाय बिफां फुलि बिफां गायनायाथ' मोजां अक्सिजेन माबानानै होयो जगायनानै होयो बेखौ नोंथांमोननि गारसिनला हेल्प रुमाखै बेनि थाखाय नोंथांमोननो दिनै डिपार्टमेन्टआ फाइन लायालासिनो बिफां फुलिसो होदों आदसा खयनो बे जेबो नङा आंथ' फिसालाखौ टिउसनावसो दोनफैदोंमोन नालाय बे राहाखौ माबायदि मोजां मोनदों आं राहा मोजां नेक्स्ट बारनिफ्राय हेलमेट औ बेथ' जेबो नङा लाजागोन नेक्स्टनिफ्राय बिफां फुलि होनानै मा दायित्व होदों नोंथांनो बिफां फुलि होनानै बे दासो माने इनभारमेन्टनि थाखाय जोंनि थाखाय सेफटिखौ जोङो गाव सिभिल मानसियानो थारमाने माबा खालामनो हायो आरोखि सल्भ कन्ट्रल खालामनो हायो दानसेनि उनाव नोंथांनि न'खराव थांनानै फैनो हागोन दे आं जेबो अके पिन्डार गावनाय फाइन खातानाय किन्तु गस फुलि दिसे घर में छोड़ के आया इधर पेट्रोल भरने आया ना इसलिए आज डिपार्टमेंट ने पौधे लगाने दिए आप लोगों को क्या पौधे हाँ लगाने दिए हाँ हाँ? हाँ नहीं लगाने से क्या करेगा फाइन लेगा फाइन लेगा आज से और दोबारा नहीं ये गलती नहीं होगा ठीक है ना हाँ क'क्राझार सहरनि गोजोनफुरि गांजेमा बाजारनि उल्था फारसे थानाय आइ आफा BM इन्स्टिटिउट अफ पारामेडिक सोलोंसालियाव 2025-26 बोसोरनि थाखाय
पारामेडिकेल कर्सफोरनि गोदान मुं थिसननाया सोलिगासिनो दङ। आइ-आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ भारत सेवक समाजजों गनायथि जानाय आरो गुवाहाटीआव थानाय बान्था आवथायनो हानाय फसंथान एसियाडिक' एकाडेमिनि सिङाव सामलायजानाय गंसे गाहाम सोलोंसालि। आइ-आफा BM इन्स्टिट्युट अफ पेरामेडिक्स सोलोंसालियाव नोंथाङा BSS डिप्ल'मा इन मेडिकेल लेबरेटरि टेक्न'ल'जि, BSS डिप्ल'मा इन अपारेशन थिएटर टेक्न'ल'जि, BSS डिप्ल'मा इन फार्स्ट एड एन्ड पेशेन्ट केयार, एक्स-रे एन्ड इमेजिं टेक्न'ल'जि बायदि आयदाफोरनि सायाव नोंथाङा सोलोंथाय लानो हागोन। लोगोसे सोलोंथाय जोबनायनि उनाव प्लेसमेन्टनि खाबुबो नोंथाङा मोननो हागोन। आइ-आफा BM इन्स्टिट्युट अफ पेरामेडिक्स सोलोंसालियाव जायखिजाया स्ट्रिमजों 12 थाखो उथ्रिसार जानो हानाय फरायसुला फरायसुलिफोरा बे सोलोंथायनि खाबुखौ लानो हागोन। थारैनो नोंथाङा जुदि सावस्रि फाहामथायनि सोलोंथाय लानो गोसो जानानै दङब्ला अब्ला गोबाव खालामाजासे आइ-आफा BM इन्स्टिट्युट अफ पेरामेडिक्स सोलोंसालियाव थाबैनो सुलाद लादो। सुलाद लानो एबा आबुङै मिथिनो थाखाय 9395899391 एबा 8135971844 मबाइल नाम्बाराव फोनांजाब खालामदो।